हेलो फ्रेंड, वेलकम माय यूट्यूब चैनल। और आज हम आप लोगों को दिखाएंगे ड्रैगन फ्रूट गार्डन। तो अभी नरनारायण सेतु के ऊपर में है हम और गोलपाराলৈ गई आছো। सुंदर प्राकृतिक परिवेश আপোনালোকক দেখুৱাই যাই আছো। চাই লওক, কাম এটাৰ কাৰণে গৈ আছো, কিন্তু ৰাস্তাত ড্ৰেগন ফ্ৰুট গাৰ্ডেন এখন পাম, গতিকে আপোনালোকৰ কাৰণে এটা ব্লগ বনাম বুলি ভাবিলোঁ। আহক, সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজেৰে আপোনালোকক লৈ গৈ আছোঁ। চাওক, জলাশয়, পানী, পাহাৰ, ইমান ধুনীয়া লাগিছে চাই পৰিৱেশটো। চাওকচোন বন্ধুসকল, যিহেতু ভোক লাগিছে আমাক, তেতিয়া কিবা এটা খাই ল'ব লাগিব। ইয়াত ৰাস্তাত যি পাওঁ তাতে খাব লাগিব। গতিকে ফুড হাব লেখা আছে, তাতে সোমালোঁ আমি। আহক, কি পাওঁ তাতে খাই লওঁ আমি। একাপ চাহ, ৱালমাৰ্টলৈ ভিতৰলৈ গৈ আছোঁ। কি পাওঁ এইবিলাক পিছত ক'ম বাৰু। ভিতৰলৈ গৈ আগত আমি কি পাওঁ তাকে সুধি লওঁ। ইয়াতে কিবা খাব লাগিব আমি। ইয়াত আহি গম পালোঁ যে গ্ৰামীণ অৰ্থনীতি টনকিয়াল কৰিবৰ কাৰণে এইটো এটা প্ৰয়াস। ইয়াত নাৰ্চাৰী এটা আছে, ইয়াৰ পৰা ক্ৰয় কৰিব পাৰি পুলিসমূহ, ফুল গছৰ পুলি আৰু বিভিন্ন সামগ্ৰী ইহঁতে গাঁৱৰ পৰা আনি ইয়াতে বিক্ৰী কৰাৰ কাৰণে এটা পদক্ষেপ লৈছে। গতিকে ইহঁতৰ পদক্ষেপসমূহ চাই বহুত ভাল লাগিল। গতিকে এইটো ব্লগত সংযোজন কৰা হ'ল। চাওকচোন, সুন্দৰ নাৰ্চাৰী এখন, ইয়াৰ পৰাও ফুল গছসমূহ ক্ৰয় কৰিব পাৰি। চাওক, এইটো ঘৰটো চৰকাৰে দিছে বাৰু ইহঁতক। ভিতৰলৈ কি আছে চাবলৈ গৈ আছোঁ। আহকচোন, ইয়াতে এইবিলাক আচাৰ হয়, গাঁৱৰ পৰা আনিছে ইহঁতে, নিৰ্ভেজাল। ইহঁতে ৱালমাৰ্ট লেবেল লগাই বিক্ৰী কৰি আছে। লাৰু পিঠা হয়, এইটো খাটি সৰিয়হৰ তেল হয়, হালধি গুড়া, জহা চাউল, তিল হয় এইবিলাক। আৰু ইহঁতে গাঁৱৰ পৰা আনি পেকেটিং কৰি বিক্ৰী কৰি আছে। আৰু এইবিলাক একদম নিৰ্ভেজাল, গাঁৱৰ শিল্পীয়ে এইবিলাক কাৰুকাৰ্য কৰিছে। চিৰা হয় এইবিলাক। ইয়াতে সকলো ধৰণৰ নিৰ্ভেজাল বস্তু পোৱা যায়। আৰু এইবিলাক হাতেৰে বোৱা কাপোৰ হয়, মেখেলা চাদৰ আদি বিভিন্ন ধৰণৰ সামগ্ৰী গাঁৱৰ পৰা আনি একদম হাতেৰে বোৱা হয়। বন্ধুসকল, ইয়াৰ পৰা আপোনালোকে ক্ৰয় কৰিব পাৰিব। এইবিলাক ট্ৰেডিশ্যনেল বস্তু হয়, বাঁহ বেতেৰে তৈয়াৰ কৰা বেগ হয় এইবিলাক। এইটো ঢল হয়, বাঁহী হয়, কিছুমান ইয়াতে সামগ্ৰী ৰাখিবৰ কাৰণে বাঁহৰে এইটো ঢল হয়, হাততে বজোৱা। এইবিলাক বেতৰে বেগ হয়। চাওকচোন, কিমান সুন্দৰকৈ বনাইছে, গাঁৱৰ পৰা আনিছে ইহঁতে কেৱল আপোনালোকৰ বাবে। চাওক, ইমান গাঁৱতো ইমান প্ৰতিভা লুকাই আছে, ইহঁতে বাহিৰলৈ অনাৰ এটা প্ৰয়াস কৰিছে। বন্ধুসকল, এইটো গোৱালপাৰাত চুলমাৰী আৰু আগিয়াৰ মাজত এইখন পাইছোঁ আমি। আপোনালোকে গ'লে চাব পাৰিব। চাওক, ইমান সুন্দৰকৈ বনাইছে। চাই থাকক বন্ধুসকল, সৰুৰ বেগ, ডাঙৰ বেগ, এইবিলাক কাপোৰ, পাটি হয়, টুপি আছে ইয়াতে, বেগ বিভিন্ন ধৰণৰ। এইটো পূজাৰ কাৰণে ফুল চুল উঠাবৰ কাৰণে এইটো বনাইছে ইহঁতে। চাই থাকক আপোনালোকে। আৰু আপোনালোকক লৈ যাম আমি এইবাৰ। এইবিলাক ফটো ফ্ৰেম হয়, ইয়াকো ক্ৰয় কৰিব পাৰি। আৰু আপোনালোকে এতিয়া আমি লৈ যাম
ড্ৰেগন বাগানলৈ আৰু ইয়াৰ পৰা বাহিৰ হ'লোঁ। টাটা বাই বাই। বন্ধুসকল, আহি পালোঁ এছ ৰাভাৰ ড্ৰেগন ফ্ৰুট বাগানত আৰু আপোনালোকক ভিতৰলৈ লৈ গৈ আছোঁ। আহক ড্ৰেগন ফ্ৰুটৰ বাগানৰ ভিতৰত লৈ ইমান শাৰী শাৰীকৈ খুঁটাবিলাক লগাইছে চাওকচোন। গছবিলাক এইটো ক'লা তাৰেৰে পানী আহে, যিহেতু ড্ৰেগন ফ্ৰুটৰ গছবিলাকত পানীৰ দৰকাৰ, গতিকে অলপ অলপকৈ চব গছতে পানী যাবলৈ এইটো ক'লা তাৰেৰে প্ৰত্যেকটো গছতে সংযোগ কৰা হৈছে। আৰু আপোনালোকে চাই থাকক ড্ৰেগন ফ্ৰুট বাগান। এইটো টেংকিৰে পানীবিলাক যায় প্ৰত্যেকটা গছলৈ, আৰু যিহেতু ছিজন অফ, গতিকে এটা দুটাকৈ ফল আছে। এতিয়া ড্ৰেগন ফলৰ ছিজন নহয়, তথাপিও এটা দুটাকৈ প্ৰত্যেকটা গছতে আছে। আৰু আপোনালোকক চাই থাকক, এইটোৱেই হ'ল ড্ৰেগন ফ্ৰুট। চাওক কিমান সুন্দৰ। এই ড্ৰেগন ফ্ৰুট খালে 25টাৰো অধিক বেমাৰত ভাল ফল লাভ কৰিব পাৰিব, যেনেকৈ চুগাৰ, হাৰ্ট এটেক, মহিলাসকলৰ ব্ৰেষ্ট কেঞ্চাৰ আদি বেমাৰ নহ'ব। আৰু বাগানৰ লগতে আছে নেমুৰ বাগান। এইটো চাওকচোন কিমান সুন্দৰকৈ নেমু ফলিছে। এইটো নেমুৰ বাগান হয়, লগতে আছে ৰাবাৰ চিড হয়। ইহঁতৰ ৰাবাৰ বাগানো আছে বহুত, গতিকে এইবিলাক হ'ল ৰাবাৰ চিড। আৰু ভিডিঅ'টো ইমানতে আমি সমাপ্ত কৰিম, আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব।